সো বন্ধুসকল এইটো ভিডিঅ'ত আপোনালোকক ডিএমই অসমৰ ৰিজাল্ট 2023 যিখন আমাৰ ৰিজাল্ট পাব্লিছ হ'ব গৈ আছে আজি। সো এইটো বিষয়ে আপোনালোকক জনাম কেনেকৈ চাব ক'ত আপোনালোকে ৰিজাল্টটো চাব পাৰিব। সো বন্ধুসকল ৰিজাল্টটো আমাৰ এতিয়াও ডিক্লেয়াৰ হোৱা নাই। আজি 18 এপ্ৰিল তাৰিখে আজি আপোনাৰ ৰিজাল্টটো পাব্লিছ হ'ব। যদি আপোনালোকে ডিএমইৰ আপোনালোকে যদি গ্ৰেড 3 টেকনিকেল পোষ্টত এপ্লাই কৰিছিল আৰু এক্সামখন দিছিল তেতিয়াহ'লে আপোনাৰ ৰিজাল্টখন আজি পাব। যদি আপোনালোকে নন টেকনিকেল আৰু গ্ৰেড 4ত এক্সামখন দিছে তেনেহ'লে আপোনাৰ ৰিজাল্টটো আপোনালোকে 6 মে তাৰিখে চাবলৈ পাব। ঠিক আছে। সো টেকনিকেলৰ কেণ্ডিডেটছবিলাকে কেনেকৈ চাব ৰিজাল্টটো সেই বিষয়ে আমি আহক আপোনালোকক জনাই দিওঁ। সো টেকনিকেলৰ ৰিজাল্ট ইয়াতে দেখিবলৈ পাইছে 18 এপ্ৰিল তাৰিখে পাব্লিছ ডিক্লেয়াৰ্ড হ'ব আৰু ইয়াতে ৰিজাল্ট ষ্টেটাছ নট ডিক্লেয়াৰ্ড, এতিয়াও ৰিজাল্টটো ডিক্লেয়াৰ্ড হোৱা নাই। আজি দিনটোৰ ভিতৰত আপোনাৰ ৰিজাল্টটো ডিক্লেয়াৰ্ড কৰা হ'ব। সো ৰিজাল্টটো চাবলৈ হ'লে আপোনাৰ এইটো পেজৰ লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, তাতে ক্লিক কৰি আপোনালোকে এইটো পেজ অ'পেন কৰি ল'ব। পেজটো অ'পেন কৰাৰ পিছত ইয়াতে তলত স্ক্ৰল ডাউন কৰিব। তলত স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে দেখিবলৈ পাব ইম্পৰ্টেণ্ট লিংকছ। ঠিক আছে। ইম্পৰ্টেণ্ট লিংকছত ইয়াতে গ্ৰেড 3 টেকনিকেল ৰিজাল্ট বুলি দিয়া আছে, ইয়াতে ডেটছ দিয়া আছে। চ' ৰিজাল্টটো ডিক্লেয়াৰ্ড হোৱাৰ লগে লগে ইয়াতে ক্লিক হেয়াৰ বুলি আহিব। ক্লিক হেয়াৰত ক্লিক কৰি আপোনালোকে আপোনাৰ ৰিজাল্টটো চাব পাৰিব, য'ত আপোনাৰ PDF ডাউনলোড হৈ যাব। ইয়াতে ক্লিক কৰাৰ লগে লগে মেৰিট লিষ্টৰ PDF, য'ত আপোনাৰ ৰোল নাম্বাৰবোৰ দিয়া থাকিব। আপুনি আপোনাৰ ৰোল নাম্বাৰটো চাৰ্চ কৰিব পাৰিব। চাৰ্চ কৰি আপোনাৰ ৰোল নাম্বাৰটো যদি আপুনি পায় তেনেহ'লে আপোনালোকে গম পাব যে আপুনি পাছ কৰিছে আৰু আপোনাক ডকুমেণ্ট ভেৰিফিকেশ্যন অথবা স্কিল টেষ্টৰ বাবে মতা হৈছে। ঠিক আছে। চ' এনেকৈ আপোনালোকৰ ৰিজাল্টটো চাব পাৰিব। চ' বন্ধুসকল আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকক সহায় কৰিব। যদি ভিডিঅ'টো সহায় কৰে আগলৈ আপোনাৰ বন্ধু বান্ধৱী যিসকলে ডিএমইৰ পৰীক্ষা দিছিল তেওঁলোকক ভিডিঅ'টো শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং।